এয়া আহি আমি এইফালে ৰাস্তাটোৱেদি সোমাই দিম কেম্পলৈ। এয়া আমি ঘৰ পালোহি। এতিয়া ঘৰৰ ভিতৰত ডাইৰেক্ট নোসোমাওঁ, বস্তু বাহনিখিনি প্ৰথমতে বান্দাত থৈ ল'ম, তাৰপৰা গা চা ধুই তাৰ পৰাহে ভিতৰ সোমাম। আৰু গা চা ধুই এতিয়া অলপ এগিলাচ পানী খাই ল'ম, আৰু পানী খাই অলপ ৰেষ্ট কৰিম, তাৰপিছত ভাত খাম। আৰু ভিডিঅ' নকৰিলোঁ, ভিডিঅ'খিনি ইমানেই আছিল। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব, আৰু যদিহে এই ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। তেন্তে পুনৰ এটা ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ তেন্তে ধন্যবাদ।